জাগাখিনি ঘূৰিবলৈ কাৰণে ভালে লাগে, কিন্তু চাৰিওফালে জংঘল ভয়ো লাগে আহিবৰ কাৰণে। তো আহিছোঁ, দেখাই আছোঁ জংঘলখিনি চাই যাম। ইয়া গাইজ জংঘল আৰু এই দিছে ঝৰ্ণা। তো আমি দুইজন আহি আছোঁ বহুত জংঘলৰ নামত আহি আছোঁ। ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। তো গাইজ ফাইনেলি এটা মজা ভিউ পইণ্টত আহি পাইছোঁ। তো আপোনালোকক দেখাম ভিউ পইণ্টটো। এয়া চাওক মজা। তো এই বুইণ্টাৰ ওচৰত আমি যাই থাকিম, তো দেখাম। এতিয়া অকণমান চাইডত যাই আছোঁ, এয়া এই চাইডত যাম আমি। তো এতিয়া জনাৰ পৰা গৈ আছোঁ। তো পানী এয়া পাৰ হৈ আছে, ময়ো লাহে লাহে পাৰ হৈ আছোঁ। তো গাইজ এটা অলপমান ঘেৰাই আছোঁ। মানে ভিডিঅ' কৰাতে গৈ আছোঁ অলপমান আগত, নাজানো ক'ত গৈ আছোঁ। চাৰিওফালে পাথৰ দি গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। ইয়া গাইজ মোৰ লগৰটো। মানে এতিয়া 10-15 মিনিট আমি ৰেষ্ট লৈ ল'লোঁ। এতিয়া ঘৰত যাম, ৰাতি হৈছে। চাৰিওফালে জংঘল, এয়া চাওক খালি জংঘলে। তো মানে কথাটো হ'ল কি, ইয়াতে বহুত মানুহ ফুৰিবলৈ আহে। তো আপোনালোকে যদি আহিব খোজে তো আহিব পাব। এইটো জেগাৰ নাম হৈছে হাটুগাঁও। তো লোকেশ্যনটো বঢ়িয়া লোকেশ্যন, পিকনিকো খাব পাৰিব। তো এতিয়া আমি ঘৰত গুচি যাই আছোঁ। আন্ধাৰ হৈ গ'ল, ৰাতি হ'ল 5টা বাজি গ'ল। অলপ পোহৰ আছে। এয়া হৈছে চিৰি, এই চিৰি দি যাব লাগিব। এইটো হৈছে নামত, এইটো হৈছে ঝৰ্ণা। তো এতিয়া ঘৰতে গুচি যাওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো ফাইনেলি আমি বাইক লগত যাই আছোঁ। তো ৰাস্তা দেখাম, মেঘালয়ৰ ৰাস্তা। এইটোৱে মানে মেঘালয়ৰ ৰাস্তা আৰু মজা এনজয়। তো বাইকেদি আহি আমি অলপমান এতিয়া ৰেষ্ট ল'লোঁ। তো দেখাই দিম ৰেষ্ট লোৱা জেগাখিনি। এয়া কোনো মানুহে নাই চাৰিওফালে, খালি চুংচান জাগা। এয়া চাওক চুংচান। তো আমি চুংচান জাগাত দুইজন ৰখি আছোঁ। আৰু মানে আপোনালোকে গাঁও জাগাত আহিলে এনেকা চাফ চিকুণ দেখা পাব, ৰাস্তাৰ ঘাটে ডাষ্টবিন এয়া একদম চাফ চিকুণ হৈ আছে।